हेलो फ्रेंड्स আজি যাম আমি বাগমাৰা বজাৰ এতিয়া আপোনালোকো চাই থাকক বাগমাৰা বজাৰখন কেনেকুৱা আনো এই গাড়ী ষ্টাৰ্ট দিলোঁ আপোনাক এতিয়া আমি বাগমাৰা বজাৰ যাম গাহৰি মাংস আনিম চাই থাকক ভিডিঅ'টো আৰু পথালিকে কৰিছোঁ এইয়া ধুনীয়া পৰিৱেশ ৰাতিপুৱাই ডিউটিৰ পৰা আহি ৰুমত অলপ ৰেষ্ট লৈ আহি গ'লোঁ বাগমাৰা বজাৰ কি পায় বজাৰত চাওঁ অলপছোঁ আজি পৰিৱেশ পায়ে গ'লোঁ বজাৰ বাগমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ঘৰৰ ওচৰতে এইটো পুখুৰী আছে ইয়াৰ কাষেদি আমাৰ গাড়ী একদম বহুত পোৱালি ভিডিঅ' কৰ মই আহি থাকিম অলপ নষ্ট কৰি আছা গাহৰি মই মাংস লৈ আহিছোঁ কিমান কিলো দাদা হে কম নহয় অলপ চেপাৰ কিমান দাম শুনাচোন এই চেপাৰ কিমান দাম চেপাৰ চেপা সৰুটোৰে কওকচোন এইটোৰ
দামবিলাক কেনেকুৱা? দামেহে পচন্দ কৰাব। ফ্ৰেন্স কেঁচা চব্জি লাগিলে এভেইলেবল পায় বাগমাৰা বজাৰত, একদম সস্তা। অলপ ৰাতিপুৱা অলপ দাম থাকে, অলপ আপোনাৰ 12টাৰ পিছত দামটো অকণমান কমি যায়। ধুনীয়া ফ্ৰেছ বস্তু, বড়ো মানুহ বেছি আহে ইয়াতে, পূৰা সতেজ বস্তু লৈ আহে, গাঁৱলীয়া বস্তু। বেপাৰীও আহে বহুতখিনি। চাই লওক, একদম বস্তু এভেইলেবল। কেঁচা কল, তাৰ উপৰিও শাক পাচলি, বহুত বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। লাই শাক চব একদম, লাই শাক এইবিলাক ইত্যাদি বস্তু ইয়াত বহুতখিনিয়ে পোৱা যায়। আপোনালোকে আহি এবাৰ চাব পাৰে। ধুনীয়া বজাৰ, একদম চব্জি, একদম সতেজ বস্তু পায়। তাৰপিছত ধুনীয়া মই লৈ ল'লোঁ 10 টকাৰ ধুনীয়া, গাহৰি মাংসত দিয়াৰ কাৰণে। একদম 10 টকা আৰু পৰিৱেশটো ধুনীয়া। আপোনালোকৰ ফালে কেনেকুৱা চব্জিৰ দামবিলাক জনাবচোন। এই আদা চাই লওক, কেঁচা কল চাই লওক। কেঁচা কল 30 টকালৈকে পোৱা যায় আখি। ধুনীয়া পৰিৱেশ আৰু অলপ বোকা হৈছে, বৰষুণ বতৰ। ভাল বতৰত ভালেই লাগে। নহৰু, এই বড়ো মানুহৰ কাপোৰ, এইবিলাক ধুনীয়া কাপোৰ, বড়ো সাজ। যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি বাগমাৰাৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ধুনীয়া আৰু পৰিৱেশ, চাই থাকক। আপোনালোকে ছাপোৰ্ট কৰিব, তেতিয়া আগুৱাই যাব পাৰিম। আপোনালোকৰ ছাপোৰ্ট অবিহনে আগুৱাই যোৱাটো অসম্ভৱ। যোৱাকেইটাত ভিডিঅ'ত ভাল মৰম দিছে আপোনালোকে। এই ধুনীয়া হাৰা চব্জি চাই লওঁ, একদম চব পাব ইয়াতে। ভাতকেৰেলা, বিলাহী, পটল, ভেন্দি, ভোল, তিতা কেৰেলা, যি লাগে আপোনাক চকুত লোৱাত কৰি বহুত কমত হয় বজাৰৰ দিনা আহিলে। শুক্ৰবাৰে বজাৰ বহে। শুক্ৰবাৰ আৰু সোমবাৰে লগ পাই গ'লোঁ JCB অপাৰেটৰ আৰু ধনজিত। গাঁৱৰে দি লাই লাগে লৈ লৈছে এতিয়া। আগতে মোৰ লগতে কাম কৰিছিলোঁ। ধুনীয়া আৰু পৰিৱেশ, চাই থাকক ভিডিঅ'টো। একদম ধুনীয়া আৰু পৰিৱেশৰ গৌতম। এতিয়া কেইটা ধুনীয়া ফ্ৰেছ আছে। ইয়াৰ দাম কেনেকুৱা আপোনালোকৰ জনাবচোন। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। ধন্যবাদ। মনোজ বৰ্মন ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। জয় আই অসম। ধন্যবাদ।